মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অলপ বাহিৰত ঘূৰিবলৈ গৈছিলোঁ, মানে মন্দিৰত গৈছিলোঁ, যিহেতু মোৰ ছুটি শেষ হ'বলৈ হৈছে এতিয়া। মঙলবাৰে মই যামগৈ, তাৰ বাবে অলপ মন্দিৰৰ পৰা আহিলোগৈ। আজি কিছুমান কথা ক'বলৈ ওলাইছোঁ। আজিকালি ইউটিউবত এটা খুব চলি আছে কি কেনেকৈ মোৰ চেনেলটো সোনকালে মনিটাইজ হ'ব, কেনেকৈ 4,000 ঘণ্টা যিটো লাগে এলিজিবিলিটি আমাৰ চেনেলটো মনিটাইজ কৰিবলৈ, সেইটো কেনেকৈ আমি পাম, কেনেকৈ কৰিলে আমাৰ পাছলৈ সুবিধা হ'ব। আজিকালি ইউটিউবটো বহুত ষ্ট্ৰিক হৈ গৈছে, কাৰণ বহুত এনেকুৱা প্লেটফৰ্ম আছে য'ত আপুনি পইচা দিলে আপোনাৰ চেনেলটো মনিটাইজ কৰি দিয়ে, 4,000 ঘণ্টা আপোনাৰ কমপ্লিট কৰি দিয়ে। মানে সিহঁতে কি কৰে, বহুত কম্পিউটাৰ থাকে, কম্পিউটাৰত সিহঁতে আপোনাৰ ভিডিঅ'বোৰ চলাই দিব আৰু তেনেকৈ ছাবস্ক্ৰাইব কৰি আপোনাৰ চেনেলটো মনিটাইজ কৰি দিব। এনেকৈ কি হয়, কি চেনেলটো মনিটাইজ হৈ যাব, কিন্তু পাছত এনেকুৱা প্ৰব্লেম হয় কি যেতিয়া আপুনি নিজৰ ভিডিঅ' দিব, তেতিয়া আপোনাৰ ভিউজ নাহিলে, কাৰণ সেনেকৈতো আপোনাৰতো কোনো ৰেগুলাৰ কোনো ভিউৱাৰ্ছ নাথাকে, সেইটো সিহঁতে নিজৰ কম্পিউটাৰতে কৰে, কাৰণ আপুনি পাছত ভিডিঅ' দিলেতো তেওঁলোকে নাচাব সেইটো। গতিকে এটাই ৰাস্তা আছে চেনেল মনিটাইজ কৰা। আপুনি ভিডিঅ' ডেইলি বনাওক। ইউটিউবটো এনেকুৱা এটা প্লেটফৰ্ম, তাৰ কোনো মেনুৱেলি কোনো কাম নহয় তাতে চব ছিষ্টেমেটিক কাম হয়। আপুনি যেতিয়া নিজৰ কণ্টেণ্ট দিব, নিজৰ ভিডিঅ' দিব, সেইবোৰ ভিডিঅ' ইউটিউবে বাছনি কৰি যেতিয়া সকলোৰে পঠাব, সেইটো আপুনি যি ছেটিংছত ৰাখিছে, লেংগুৱেজ কি দিছে, ডিছক্ৰিপশ্যন লেংগুৱেজ কি দিছে, আপোনাৰ ভিডিঅ' ক'ত চলিব, ইউটিউব ষ্টুডিঅ'ত আমি ছেটিংছ কৰি লওঁ। ইউটিউবত এনেকৈ আপোনাৰ ভিডিঅ'বোৰ পঠাব, তেতিয়া এনেকৈ জেনুইন হিচাপত আপোনালোকৰ যিবোৰ ভিউৱাৰ্ছ হ'ব, সেইসকলেহে আপোনাৰ যিবিলাকে ছাবস্ক্ৰাইব কৰিব আপোনাৰ প্ৰথম ভিডিঅ'টো চাব, সেইবিলাকে আপোনাৰ ভিডিঅ' সদায় চাব। এনেকৈ কৰিলেতো ডুপ্লিকেট হিচাপত কৰিলেতো আপোনাৰ ভিডিঅ' তেওঁলোকে নাচাব। সেইকাৰণে ভিডিঅ' বনাই যাওক, সময়ত আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব হ'বই। ময়ো নতুন চেনেল আৰম্ভ কৰিছোঁ, ময়ো এনেকৈয়ে ছাবস্ক্ৰাইব বঢ়াব লাগিব, এনেকৈ ভিউজ বঢ়াব লাগিব। এদিন নহয় এদিন হ'বই আমাৰ ছাবস্ক্ৰাইব, আমিও এদিন হৈ যাম ফেমাছ।